Hey guys, what's up? Welcome to my channel Roster.com. So guys, ইমান দিন যিবিলাক ভিডিঅ' দিছিলোঁ মই এইবিলাক ভিডিঅ' ইমান ভাল নাছিল আৰু এইটো ভিডিঅ' ভাল হ'ব আপোনালোকে ভালকৈ চাওক স্কিপ নকৰাকৈ ফালি দিম ফালি so let's get started. Manenuki Angka mazang mana mane Motu magbhal pao janane দুনিয়াত আহি কেনে মোৰ এটাই দুখ হৈছে যে কেলা এটা গান যদি ৰিলিজ হয় তাৰ লগে লগে মানে কি কৰিব মানুহবিলাকে মানে গানটো যদি কানেৰে শুনে পকৰৰে ওলাই দি মা বেহেন কৰি দিব মানে ইমান শুনিব কেলা পে 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 কৰি থাকিব আৰু বাইদেৱে যে ইমান মানে মেকআপ কৰিছে মেকআপৰ উপৰিও আৰু ইমান ফিল্টাৰ লগাব কিয় লাগে খালি এইটোৱে নহয় আপোনালোকে আৰু চাওক Anna gokun mano Manenuki Anna gokun mano ইয়াৰ আকৌ লিপষ্টিকটো চা কেলা টপনিৰ পৰা উঠি কেনে ৰিলছ বনাব আহিছে যা মুখখন ভালকৈ ধোগে কেলা দিব জানো ঐ মোৰে পদুমৈ তোমাৰ ঘৰে মোৰ দৰে দুখীয়া লৰালৈ নিদিলেও পলাই যাম তোমাৰে কাষলৈ মনোজ দা আপোনাৰ ট্ৰেটো নাচায় নেকি এইবিলাক ভিডিঅ' মানে আপুনি ল'ৰাটো চৰি ছোৱালীটোৰ লগত যে ইমান লটি ঘটি কৰি আছে ছোৱালীটোৰ লগত যে ইমান লটি ঘটি কৰি আছে मर गया मादर चोट ला 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 বা আইতাৰ তো ভালেই পাৱাৰ আছে কেলা ইমান বয়সত আপোনাক হৰিনাম ল'ব লাগে আৰু এই বয়সত আপুনি ইমান কি কৰি আছে এইবিলাক ডিজে বক্সত ডেন্স কৰি আছে মোৰ স্বামী छोटी बच्ची हो क्या रस फसी दे हाथी को देखो कोली जाती लागे जे तुम्हारो तुक बिसारी जानो ओई मोई पागली हो ते हम गरत मरमे जानोई मारी से बेगाके ইয়াৰ আকৌ লিংগটো কোনে পৰিৱৰ্তন কৰে ন মানে এটা কেৰেক্টাৰ ইহঁতৰ পছন্দ নহয় ইহঁতক 4-5টা কেৰেক্টাৰ লাগে কেলা এনেকৈ ডেন্স কৰি আছে ৰিলছ বনাই আছে তাতকৈ যাগে ট্ৰেইনত গৈ কিনে মানে কিয় ডেন্স কৰিবি টকাটোও কামাই কৰিব পাৰিবি ভালকৈ কেলা কি হয় এইবিলাক ৰিলছত একো কাম নাই ট্ৰেইনত যাগে দুটামান হাত তালি মাৰিবি কেলা বহুত পাবি কেলা পইচা अल्लाह माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया গিৰিয়েকে ঘৰৰ পৰা ওলাই দিছে এই কাৰণে পানী লাগিব গাত বুকা 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 হে বুকা 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 হে বুকা 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 कंट्रोल ই আকৌ কোন আৰু ইয়াৰ খং চানা কেলা গলে তো খাই দিব কেলা আমাৰ নিচিনা লৰাই আইফোন বাৰু কেনেকৈ ল'ম কিন্তু ভাই ভাবিলে সকলো সম্ভৱ ইয়াতে একো নাই তুমি মিডল ক্লাছ হওক বা দুখীয়া হওক সেইবিলাক নাই জাষ্ট তোমাৰ সপোন ডাঙৰ হ'ব লাগে ইয়াক আকৌ কোনো চিনি নাপায় আজি ইয়াৰ বিষয়ে ক'ম আমাৰ অসমৰ জনপ্ৰিয় ৰষ্টাৰ শ্ৰী বিকাশ আমিন ডাঙৰীয়া কিছুমানে আইফোন কিনিব আইফোন কিনি কিনে এনেকৈ দেখাব যে মই ফোন কৰি আছোঁ অমুক কৰি আছোঁ তমুক কৰি আছোঁ মানে মানুহক দেখাই আছে এইফালে যে 3টা কেমেৰা আছে এনেকৈ দেখাই আছে কিন্তু আমাৰ বিকাশ দাই কি কৰিছে শ্ব' অফ কৰা নিঞ্জা টেকনিক ইউজ কৰিছে ইউজ কৰা মানে নিঞ্জা টেকনিকটো হ'ল যে আপোনাক মটিভেশ্যন ভিডিঅ' দিছে যে আমাৰ নিচিনা মানে যিবিলাক আছে আৰু যে আমাৰ নিচিনা এনেকুৱা ল'ৰাই কেনেকৈ কিনিব আপোনালোকৰ এটা কি থাকিব লাগিব এইটো এটা মোটিভেশনাল ভিডিওৰ দ্বাৰা মানে আপোনাক শ্ব' কৰি দেখাইছে এইটো হ'ল নিঞ্জা টেকনিক বিকাশ দাৰ मैं गरीब हूँ
मैं गरीब हूँ ये सफा देखो तेरे साथ में कुत्ती हम तेनु अंगिराइले चिंता सौदा हुआ এই বিকাশ দা তোমাৰ মুখত কিবা সোমাই দিছে নেকি বে কেলা মানে এনেকুৱা ভয়েছ আহি আছে তোমাৰ ঘৰৰ পৰা এইটো কেনেকুৱা হ'ল এইটো মানে মই ধৰিব পৰা নাই কিবা সোমাই গৈছে নেকি নেকি আকৌ আপুনি সেইটো খাই যায় কাৱা বিৰিয়ানীটো সেইকাৰণে এনেকুৱা ভয়েছটো হৈছে বিকাশে ইউটিউবৰ দ্বাৰা বাইক কিনিলে আইফোন কিনিলে কিন্তু বেকগ্ৰাউণ্ডটো চেঞ্জ নকৰে তাই মানে কি ক'ম এই গাইছ আজি এইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰি দিব পাৰে আৰু যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে নহ'লে তো আউট অফ একে মাৰোগা ভচৰিকে চ' বাই বাই